যি হ'ব লগা আছে হ'বই। যিবোৰ বস্তু আমি কণ্ট্ৰল কৰিব নোৱাৰি সেইবোৰৰ বিষয়ে ইমান চিন্তা কৰি লাভ নাই। জীৱন তেনেকৈ নাযায় যেনেকৈ আমি প্লেন কৰি ৰাখিছোঁ, এণ্ড ডেটছ অ'কে। সময়ক বিশ্বাস কৰা আৰু সকলো হাঁহি মুখেৰে গ্ৰহণ কৰিব লাগে। পাহৰি নাযাবা, যি হয় ভালৰ কাৰণে। হেল্ল' গাইজ, তো বহুত দিনৰ পৰা ইউটিউবত ভিডিঅ' দিয়া নাই, তাৰ কাৰণে সকলোকে চৰি। বেকগ্ৰাউণ্ড নইজ আহিব অলপমান, কাৰণ ঘৰত আছোঁ, ঘৰৰ ভিতৰত মই ভিডিঅ' বনাই আছোঁ। আৰু এনেকৈ ঘৰৰ ভিতৰত সকলোৰে আগত বনোৱা হেবিট নাই, বাট ট্ৰাই কৰি আছোঁ লাহে লাহে। আপোনালোকে মোৰ ভিডিঅ'ছবোৰ বহুতেই চাইছে, বহুত ৰিচ আহিছে ইউটিউবত, তাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু মই কণ্টিনিউ কৰি আছোঁ ইউটিউব চেনেলটো, মোটামুটি অহাকালি পৰহিৰ পৰা। সৰুকৈ আজি এটা ভিডিঅ' বনালোঁ, তাৰে এটা ভাবিলোঁ ইউটিউবৰ কাৰণে এটা আপডেট ভিডিঅ' বনাই লওঁ। তো এইটো এটা বিশেষ ভিডিঅ' নাই, এটা আপডেট ভিডিঅ' আছিলে, কাৰণ বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই। মই ফাৰ্নিচাৰ লগতে ব্লগিঙো কৰি আছিলোঁ মাজে মাজে। তো তেনেকুৱা ধৰণৰ ভিডিঅ'ছ আপোনালোকে চাই বহুতে ভাল পাইছা। মই আশাবাদী এই চেনেলটো আপোনালোকে আগুৱাই লৈ যাওক, সহায় কৰিবা। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবা। আজি মই ঘৰৰ ভিতৰত যিহেতু কোনোৱেই নাই, তো মই কি বনালোঁ তাৰে এটা সৰু পাৰ্ট মই হয়তো এণ্ডতো লগাব পাৰোঁ, আৰম্ভণিটো লগাব পাৰোঁ। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ধন্যবাদ। আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, আৰু কমেণ্ট বক্সত জনাবাচোন মোৰ ক'ত কি প্ৰব্লেম হৈ আছে। ৰিচটো বহুত গৈ আছে, ক্লিক বেট কম আছে। মানুহে মোৰ হয়তো থাম্বনেইলৰ কিবা এটা ইছ্যু হৈ আছে, থাম্বনেইলৰ কাৰণে মানুহে ক্লিক কৰা নাই, বা মোৰ ইণ্ট্ৰ'টো ইমান ভাল হোৱা নাই। চ' সেয়ে গোটেইখিনি এনালাইজ কৰি মই আজি চালোঁ, তো সৰুকৈ এটা আপডেট ভিডিঅ' বনালোঁ। সকল দেখা কৰিম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে গুড নাইট।